মিউনিচিপালিটিৰ অন্তৰ্গত আজি দ্বিতীয়বাৰৰ কাৰণে বিকশিত ভাৰত সংকল্প যাত্ৰা অনুষ্ঠিত হ'ল। ধুনীয়াকৈ ৰাইজে স্বতঃস্ফূৰ্তভাৱে ইয়াত উপস্থিত হৈছে আৰু কথাটো হ'ল 2047 চনৰ ভিতৰত আমাৰ ভাৰতৰ বিকশিত ভাৰত আমি গঢ়ি তুলিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সপোন। ভাৰতবাসী আমাৰ যিটো সকলোৱে পালন কৰিব লাগিব। আৰু ভাৰত চৰকাৰে ইতিমধ্যে যিমান আঁচনি দিয়া হৈছে নাগৰিকৰ উন্নতিৰ কাৰণে, আমাৰ দেশৰ আগুৱাই লৈ যাবৰ কাৰণে, আঁচনিবিলাক ৰাইজক এৱাৰনেছ কৰা এটা কি কয় এইটো কাৰ্যসূচী। তো আজি ভাৰতৰ নাগৰিকক আজি ঘৰ দিয়াৰ আজি আঁচনি আছে, আজি অসম চৰকাৰৰ পৰা অৰুণোদয়ৰ আঁচনি আছে, ব্ৰিটিছ চৰকাৰৰ পৰা আমাৰ আই মাতৃসকলৰ কাৰণে সঞ্চয় বিত্তকে তেনেকৈ আছে। বিভিন্ন ধৰণৰ যিবিলাক আঁচনি দিয়া হৈছে সেই আঁচনিবিলাক ৰাইজৰ জনোৱা হৈছে। আৰু আজিৰ তাৰিখত ভাৰত চৰকাৰ, অসম চৰকাৰ, ব্ৰিটিছ চৰকাৰে কি কৰি আছে ইয়াৰ ওপৰত এটা চৰ্চা চলি আছে। তো ৰাইজে এইটো বুজি পাইছে আৰু আমি আশাবাদী ৰাইজৰ যিটো স্বতঃস্ফূৰ্তভাৱে যিটো সঁহাৰি ধুনীয়াকৈ এটা পৰিৱেশ দেখিছোঁ। আৰু আমাৰ বিষয়াসকল যেনেকৈ দায়বদ্ধতাৰে কাম কৰি আছে, সৰ্বাংগীন উন্নতি যিটো আমি আশা কৰিছোঁ সেইটো সম্ভৱ হ'ব। আৰু চৰকাৰৰ যিটো মানে পলিচি ডিচিশ্যন সেইটো আগন্তুক দিনত আমাৰ দেশখন আগুৱাই লৈ যাবৰ কাৰণে যেনেকৈ লৈ গৈ আছে সেইটো সঁচাকৈ লাভ ল'বলগীয়া কথা। মই আশা কৰিছোঁ 2047 চনত আমাৰ দেশ স্বাধীনতাতে 100 বছৰ হ'ব। 100 বছৰ আমাৰ বিকশিত ভাৰত হ'বলৈ আমি গৈ আছোঁ। আমাৰ অসমৰ অৰ্থনীতি এটা সময়ত আমাৰ মানে 10 নম্বৰত আছিল, আজি ভাৰতৰ অৰ্থনীতি আমাৰ 5 নম্বৰত আহি গ'ল। আৰু আগন্তুক দিনত 3 নম্বৰত অহাৰ তাৰপিছত মানে প্ৰথম স্তৰত অহাৰ কাৰণে ভাৰতবৰ্ষে যেনেকৈ আগুৱাই গৈ আছে সেইটো সঁচাকৈ এটা দেখিব লগা বা চাব লগা বা বুজিব লগা এটা দিশ। আৰু আমি আশাবাদী আমাৰ যিটো দেশৰ যিবিলাক নেতাসকলে যেনেকৈ দায়িত্ব লৈ পেলাই কাম কৰি আছে, আজি চৰকাৰ যেনেকৈ দায়িত্ব লৈ পেলাই কাম কৰি আছে, তো আগন্তুক দিনত আমাৰ ভাৰতবৰ্ষ 2047 চনত আমাৰ উন্নতি ভাৰত হ'ব।